নমস্কাৰ, আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হেভি কালেকশ্যন লৈ আনিছোঁ চি গ্ৰীণত অকল হোৱাইট গুণাই দি কাম কৰা আৰু যোনটো মিনা দিছে সেইটো গল্ডেন য়েলো দিছে। কাপোৰযোৰ খুব ধুনীয়া কৰি বনাইছে। এইটো চাওক, এইখন চাদৰখনৰ ডিজাইনটো আপোনাৰ গোটাই বেলেগ বেলেগ কৰি আছে। যোনটো আচলৰ ডিজাইনটো আছে সেইটো বেলেগ আছে, ভিতৰৰ ডিজাইন বেলেগ আছে, আৰু যোনটো তলৰ আপোনাৰ সেইটো আছে সাইড পটি আৰু ব্লাউজটো একেলগে আছে। এইখন মেখেলাখনো খুব ধুনীয়া কৰি আছে। কাপোৰযোৰ কিন্তু খুব ধুনীয়া হয়। ইয়াৰ মেটচিংটো একচুৱেলি ধুনীয়া হৈছে। হোৱাইটৰ লগত গল্ডেন য়েলো মিনা, ইয়াৰ মেটচিং কম্বিনেশ্যন খুব ধুনীয়া হয়। আৰু মেখেলাখন দেখিছেনে, খুব ধুনীয়া কৰি বনাইছে। আৰু এনেকুৱা যদি আৰু নতুন যদি কালেকশ্যন আপোনালোকে চাই থাকিম বুলি ভাবিছে, আমাৰ ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰি থাকিব, তেতিয়াহ'লে নতুন কালেকশ্যন আৰু সোনকালে পাই থাকিব আপোনালোকে। আৰু এইটোৰ বিষয়ে যদি কিবা জানিব লগা আছে আপোনালোকে কমেণ্ট কৰক, নতুবা আপোনালোকে স্ক্ৰীনত কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট নম্বৰত ডাইৰেক্ট কল কৰি পেলাই আপোনালোকে সুধিব পাৰে এইটোৰ কেনেকুৱা প্ৰাইচ হয়, কেনেকুৱা দাম হয়, চব ডিটেইলছ পাই যাব। আৰু নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিব, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিব। ধন্যবাদ।